যেতিয়া অকলশৰীয়া ফিল কৰে ন লোনলি তেতিয়া ৰিলেশনশ্বিপত সোমাবলৈ চেষ্টা নকৰিব কাৰণ যেতিয়া আমি অকলশৰীয়া অনুভৱ কৰো তেতিয়া যদি আমি সম্পৰ্কত সোমাবলৈ বিচাৰো আমি এটা হয়তো ভুল সম্পৰ্কটো সোমাই যাব পাৰো কাৰণ সেইটো সময়ত আমাক খালি প্ৰয়োজন কোনোবা এজনৰ আৰু সেই প্ৰয়োজন বোধৰ সময়তে আমি এনেকুৱা হয়তো সিদ্ধান্ত লৈ ল'ব পাৰো যেটো সিদ্ধান্ত আমাৰ বাবে হয়তো বেয়া হ'ব পাৰে গতিকে যেতিয়া লোনলি ফিল কৰে বা যেতিয়া অকলশৰীয়া ফিল কৰে তেতিয়া আবেগিক হৈ কেতিয়াও সম্পৰ্কত নোসোমাব বা সম্পৰ্কত সোমাবলৈ নিবিচাৰিব কাৰণ তেতিয়া আমি হয়তো ভুল সম্পৰ্ক এটাত সোমাই যাব পাৰো ৰিলেশনশ্বিপত বা সম্পৰ্কত তেতিয়া সোমাব যেতিয়া আপুনি নিজকে লৈ সুখী যেতিয়া আপুনি নিজকে ভাল পাবলৈ আৰম্ভ কৰে when you are complete when you are happy and when you are in love with yourself then look for a relationship কিন্তু যেতিয়া আপুনি vulnerable state এটাত আছে বা যেতিয়া আপুনি অকলশৰীয়া ফিল কৰি আছে বা আপুনি লোনলি ফিল কৰি আছে সেইটো সময়ত যদি আপুনি সম্পৰ্ক বিচাৰে ন সদায় ভুলেই হয় কাৰণ যি সম্পৰ্ক আপোনাৰ ওচৰত আহিব সেই সম্পৰ্কটোৰ প্ৰতি আপুনি উইক হৈ যাব আৰু এইটো কেতিয়াও আপুনি নাভাবে যে ইন দ্য লং ৰান বা ফিউচাৰত এইটো workout কৰিবনে ব্যক্তিজন ভাল হ'বনে আমি হেবোৰ নাভাবুৱে আমি জাস্ট উইক হৈ ৰিলেশনশ্বিপটোত সোমাই পৰো গতিকে কেতিয়াও লোনলি হৈ থাকোতে ৰিলেশনশ্বিপত নোসোমাব নেভাৰ